হেই গাইজ কি খবৰ সব চাগে ঘৰতে সোমাই আছে মানে মোৰ ঘৰতে সোমাই বৰ হৈ গৈছোঁ আজি কিবা অলপ এক্সাইটমেণ্ট হৈ আছোঁ কালিৰ পৰা মানে কেনেকৈ কম ভাবি আছোঁ কালি চাওক কৰোণাৰ কাৰণে ঘৰত সোমাই চবতকৈ ডাঙৰ সমস্যাটো মোৰে হৈছে নেকি অত দিনৰ পৰা যিটো কাৰণে ৰৈ থাকিলোঁ সেইটো কাৰণে এতিয়া কৰোণা ভাইৰাছ অহাৰ পিছত ঘৰতে সোমাই থাকিবলগীয়া হৈছে মানে চাওক কালি আমাৰ ফেমিলিটো 1000জন মেম্বাৰ কমপ্লিট হ'ল আৰু এইটো মোৰ কাৰণে এটা বহুত ডাঙৰ এচিভমেণ্ট চ' আপোনালোকক মই কি বুলি ধন্যবাদ জনাম মই ভাবি পোৱা নাই কিন্তু আপোনালোকৰ অবিহনে এইটো সম্ভৱ নহ'লহেঁতেন হয়তো আৰু ঘৰতে সোমাই কিনো ভিডিঅ' বনাম চ' অলপ ইফালে বাৰীলৈ ওলাই আহিলোঁ ইয়াতে বোলো অকণমান আহি ভিডিঅ'টো বনাওঁ সকলোকে ধন্যবাদটো জনাবই লাগিব এতিয়া আৰু বহুত স্পেচিয়েল বস্তু আছে ভিডিঅ'টো লাষ্টলৈকে আপোনালোকে চাবলৈ নাপাহৰিব চাওক মোৰ বহুত প্লেন আছে বহুত জেগা ঘূৰা প্লেন আছে আপোনালোকক দেখুওৱা প্লেন আছে আপোনালোকে এনেকৈ ছাপোৰ্ট কৰি থাকিব মোক সদায় আপোনালোকৰ মৰম পালেহে মই আগুৱাই যোৱাত উৎসাহ পাম আৰু যোনে যোনে এতিয়াও ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি যাব আৰু এই ভিডিঅ'টো লাইক এটা কৰি দিব এণ্ড চাওক মইতো এতিয়া কিবা এটা দিব পৰা অৱস্থাত হোৱা নাই হ'লেও কিন্তু মই আপোনালোকৰ কাৰণে এটা গিফ্ট ৰাখিছোঁ এজন মানুহক এটা ভাল স্পেচিয়েল বস্তু দিম মই এই ভিডিঅ'টোত কিন্তু এতিয়া হাতত মোৰ বস্তুটো নাই ঘৰৰ পৰা ওলাই যাব পৰা নাই মই বস্তু কিনিবও পৰা নাই কিন্তু মই দিয়াটো দিম আৰু কেনেকৈ দিম কেনেকৈ আপোনালোকে তাত জইন কৰিব পাৰিব কেনেকৈ বস্তুটো পাব এইখিনি কথা মই নেক্সট ৰিচেণ্ট এটা ভিডিঅ' আহি আছে ভাল ভিডিঅ' এটা আহি আছে তাত মই সকলো কথা ক'ম আপোনালোকক চ' সেই ভিডিঅ'টোলৈকে মোৰ লগত আপোনালোক সংযোগ হৈ থাকিব বুলি আশা ৰাখিলোঁ আৰু ভাবিছোঁ চাওক মই বস্তুটো লৈ পেলাই এনেকৈ পঠিয়াই নিদিওঁ পোষ্ট অফিচত বা কিবা তেনেকুৱা মই ভাবিছোঁ কি নিজে গৈ পেলাই যদি সম্ভৱ হয় নিজে গৈ পেলাই তেওঁৰ হাতত দি এটা ভিডিঅ' বনাম চ' এই আইডিয়াটো কেনেকুৱা পালে আপোনালোকে জনাব কমেণ্টত তো মই ভাবিছোঁ মই যদি নিজে গৈ পেলাই তেওঁৰ হাতত দিওঁ তেওঁক মানে এক্সপ্ৰেশ্যনটো চাই আৰু মোৰ এইটো মানে ভাল ফিলিংছ হ'ব মানে মোৰ ভাল লাগিব নিজে গৈ পেলাই দি অহাটো আৰু তেওঁ ভাল পাব যাক দিম যে আহি পেলাই মোক দিলেহি চ' এই আইডিয়াটো আপোনালোকে কেনেকুৱা পাইছে কমেণ্টত জনাব যে ভাল হৈছে এনেকৈ গৈ পেলাই দিবা বা কিবা হ'বও পাৰে নিদিবা এইটো আপোনালোকৰ ওপৰত মই এৰি দিছোঁ কেনেকৈ দিম চ' কমেণ্টত আপোনালোকে জনাব আৰু প্ৰতিটো কামতে কিছুমান মানুহ থাকে যি নেকি আপোনাক বহুত ছাপোৰ্ট কৰে নিজৰ ঘৰৰ মানুহৰ নিচিনা ছাপোৰ্ট কৰে তেওঁলোকৰ এতিয়া মই নাম ল'ব নোৱাৰিম মানে কেলৈ মই জনাই বহুত মানুহ আছে এইখিনি কামত চ' সকলোকে মোৰ যোনখিনি ফ্ৰেণ্ড আছিলে যোনে ছাপোৰ্ট কৰিলে এতিয়ালৈকে আৰু তেওঁলোকক বহুত বেছি ধন্যবাদ জনাইছোঁ চবকে মই লগ কৰিম এতিয়া যাব পৰা অৱস্থাত নাই কিন্তু চবকে মই কৈছোঁ চবকে মই লগ কৰিম আৰু চবকে মই নিজে পাৰ্চনেলি গৈ এটা ধন্যবাদ জনাবই লাগিব আৰু মই ভাবিছিলোঁ আজিকালিৰ ভিতৰতে দুদিনমানৰ ভিতৰতে মানে লাইভ এটা আহিম বুলি ফাৰ্ষ্ট লাইভ হ'ব আৰু আপোনালোকে জনাওক যদি আহিব মানে আপোনালোকে কয় আহিবা বুলি তেতিয়া মই আহিম আৰু মানে ইয়াত বাৰীত মহ আৰু চেৰপাই কামুৰি অৱস্থাটো বেয়া কৰি দিছে তো এতিয়া যাওঁগৈ ইয়াৰ পৰা বহুত টাইম হ'ল ইয়াতে ভিডিঅ' বনাই মানে ভিডিঅ'টো বনাওঁতে অকণমান টাইম লাগে প্ৰতিটো কথাই মই মানে কিবা লিখি নানো যে আপোনালোকক ক'বলৈ চ' নিজে যি মনত আহে তাকে কৈ থাকোঁ এইখিনিয়ে আছিলে ভিডিঅ'টো চ' আপোনালোকে থাকিব সকলোকে ধন্যবাদ জনাইছোঁ আকৌ এবাৰ ঘৰতে থাকক ছেফ থাকক কৰোণা যেতিয়ালৈকে আছে তেতিয়ালৈকে ঘৰত থাকিব লাগিব ঘৰত থকাই ভাল সকলোৱে নিজৰ ফেমিলিৰ লগত টাইম স্পেণ্ড কৰিবলৈ এইটো এটা বহুত ভাল সুযোগ পাইছে নিজক বচাওক ফেমিলিক বচাওক ঘৰত থাকক আজিলৈ বাই সকলোকে ধন্যবাদ।